বন্ধুসকল কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৱে ভাল যদি ভালে পাওঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ৰাতিপুৱা মূলত কি ঘটনা ঘটিলে গম পায়নে ৰাতিপুৱাই মই শুই উঠিছোঁ শুই উঠাৰ পিছতে এজনী ছোৱালীয়ে মোক একদম ধুনীয়াকৈ কৈছেহি নহয় বোলে তই পতাবি নে মই নিজেই পঢ়িম মই বোলে এখন পটোৱা চিষ্টেম নাই মোৰ লগত ডাইৰেক্ট নাম্বাৰত উঠি কণ্টেক্ট কৰিম চেংকৈ মনলৈ আহি গ'ল বাৰু এইটো বিয়া পতা মানুহ তাৰপিছতে মোৰ আকৌ মন লাগে যে নহয় বিয়াটো পঠাই চাই আছোঁ ছোৱালীজনী ৰিলত সেইপিনে কৈছিলে আৰু ভাল পাম বুলি কি কবি আৰু বিয়া দিলোঁ যে এনেকৈ নকয় তাৰপিছত আৰু এতিয়া চা দেই মই আপোনালোকে এটা কথা কওঁ আমাৰ চোৰৰ কথা কৈছোঁ দেই চোৰবিলাকৰ মোক চোৰ বুলি নাভাবিব আৰু মানে কি আৰু ভাৰতবৰ্ষৰ চোৰবিলাক আৰু বিদেশৰ চোৰ আপুনি বিদেশৰ চোৰবিলাক ধৰিব নোৱাৰে চোৰ বুলি চুট টাইট লগাই একদম টিপ টপ জোতা মোজা পিন্ধিলোঁ বিৰাট বিন্দাছ আপুনি ধৰিব নোৱাৰে যে এজন চোৰ বুলি কিন্তু আমাৰ ভাৰতবৰ্ষৰ চোৰ চেহেৰা দেখিলে গম পায় ডাইৰেক্ট চোৰ নেআঁকিবলগীয়া জেগাত টেটু আঁকিব জেপত চাকুল লৈ ঘূৰি ফুৰিব একচা চেন পিন্ধি ঘূৰিব দেখোন গম পায় বিদেশৰ চোৰ এতিয়া বিদেশৰ চোৰবিলাকে চোৰ কেনেকৈ চাব দেই বিদেশৰ চোৰবিলাকে একদম ধুনীয়াকৈ ATMলৈ গ'ল ATMৰ চোৰ কথা কৈছোঁ ATMলৈ গ'ল গহীনকৈ গৈ একদম ধুনীয়াকৈ টক টাককৈ পাছৱৰ্ডটো মাৰিব মানে পাছৱৰ্ড হেক কৰিলে ধুনীয়াকৈ পইচা লৈ গায়ব কোনো গমেই নাপালে আমাৰ ভাৰতবৰ্ষৰ চোৰ গোটেইকেইটি লগ খাই লৈ যাব একদম কচৰ ৰেটি চেটি কিবা কিবি লৈ পেলাই ATMকে উঠাই দিব ঘৰত নি ATM খুলিব নে খতম উঠা মাৰি ভাঙি পইচা পিছত পইচা এটকা নোলায় এনেকুৱা গতি হয় তাৰপিছত মাথা মাৰি ইমান কষ্টকৈ এখন ঠেলা তুলি কাণত তুলি ATMটো আনিলোঁ সাঁতুৰি মাৰি ভাঙিলোঁ পইচা এটকি নাই বিদেশৰ চোৰবিলাকৰ একদম গহীনকৈ গ'ল ধুনীয়াকৈ 4-5 মিনিট টাইম একদম পাছৱৰ্ড হেক কৰিলে পইচা লৈ গায়ব চোৰৰ প্ৰফেশ্যনেল কোনো গমেই নাপালে আমাৰ ইয়াৰ চোৰবিলাক সেয়া একদম মৰ কষ্ট কৰাৰ পিছতো গম বিশেষকৈ আমাৰ ইণ্ডিয়াৰ চোৰবিলাক কি জানে আমাৰ ইণ্ডিয়াৰ চোৰবিলাকে আকৌ নিজৰ গাৰ্লফ্ৰেণ্ডৰ আশা পূৰণ নিজৰ মাইকীৰ আশা পূৰণ সেইবিলাকৰ আশা পূৰণ কৰিবৰ কাৰণে চুৰ কৰে বাহিৰত এনেকুৱা নহয় বাহিৰত আকৌ একদম গাড়ী এখন কিনিম নিজৰ লাইফটো বিন্দাছ থাকিম বুলি চুৰ কৰে আমাৰ ইয়াত আকৌ চুৰ কৰিব একদম মাইকী গাৰ্লফ্ৰেণ্ডৰ আশা পূৰণ কৰোঁতে চুৰ যিদিনাখন পুলিচে পায় সেইদিনাখন দিয়ে তেওঁ পূৰা একদম টিকা ৰঙা হৈ যায়গৈ দেই বিদেশৰ চুৰবিলাক সাধাৰণতে ধৰাও নপৰে পটককৈ ধৰা পেলাব নোৱাৰি ভাৰতবৰ্ষৰ চুৰবিলাকে কি কৰিব পইচা চুৰ কৰিবলৈ ডাইৰেক্ট জেপত হাত কেতিয়াবা এনেকুৱা হয় পইচা আগজেপত মানুহৰ হাত পইচা নাপায় বেলেগ কিবা পায় বাৰু বেলেগ কথা মাইকী মানুহ চুৰ কৰিবলৈ যায় কাণৰ পৰা বেগ লৈ থাকিব বেগ টানিম পলাম এম লৈ থাকিব হেৰৌ যিজনী মাইকী মানুহৰ পৰা তই বেগটো টানিব লৈ গৈছ সেই মাইকীজনীয়ে সদায় যিটো মতাৰ লগত আছে সেই মতাটোৱে পাত্তা নাপায় তাই হাত কোনফালে চলায় তই পাত্তা পাবি নে বেগ ধৰোঁতেই চুলিত টাপ মাৰি ধৰি ৰাখি যিটো এটা চখ সদায় আমাৰ ভাৰতৰ কথা কৈছোঁ তেনেকুৱা হয় আৰু নিউজবিলাকত দেই ক'ত পাত্তা পাব মাইকী মানুহক আজিকালি এই চুৰ পুলিচৰ কথা আজি কাৰণে কৈছোঁ আৰু যিবিলাকে চুৰ কৰিম বুলি ভাবি আছে নহয় আশাই দিয়া আজিকালি পুলিচে যি চাৰ্টে দিয়ে নিজে পাই থৈ দিছোঁ মোৰ এনেই বাৰু মনটো পবিত্ৰ মনটো বহুত ভাল চুৰ মন নাই চেহেৰাটো যে চুৰটোৰ নিচিনা ধৰি নিলে এবাৰ বেয়া দিছে লগৰ লগত পৰি বেয়া দিয়া টিকা লৈ যায় এনেকুৱা দিয়ে নহয় আৰু তোমাক ছমাহলৈকে তুমি এইপিনে বা এনেকৈ কৰি বহিবলগীয়া হয় হৈ পাইছে কাৰণে যিবিলাকে চুৰ কৰিম বুলি ভাবিছা নহয় এই দিবা চুৰ কৰিবলৈ দেই বহি লওঁ আৰু থিয় আমনি লাগিছে তাৰপিছৰখিনি কৈছোঁ বিদেশৰ চোৰবিলাকে ধনী মানুহ ঘৰৰ প্ৰপাৰ্টিবিলাক চকু দিব গাড়ী চাৰি কিবাকিবিলাক এনেকুৱা ধুনীয়াকৈ গায়ব কৰিব নহয় পাত্তা নাপায় পটককৈ পুলিচৰ মাথা গৰম হ'ব কি ষ্টাইলৰ চুৰ না বহুত বছৰ ট্ৰেইনিং লৈ নলেজ পঢ়া শুনা ভাল শিক্ষিত চুৰ ন এইবিলাক আমাৰ অসমীয়া যাবে নপঢ়িলে একো কাম নাই চুৰকৈ কওঁ সেইটো নহয় নহয় আমাৰ অসমতো খালি ধনী প্ৰপাৰ্টিবিলাক চুৰ কৰে ধনী মানুহৰ ঘৰৰ প্ৰপাৰ্টি মানে কি আৰু ধনী ঘৰৰ অকলীয়া ছোৱালী চুৰ কৰি দিব ধুনীয়াকৈ 2-3 মাহৰ পিছত আৰু গোটেই প্ৰপাৰ্টি নিজলৈ আহে আৰু তেনেকুৱা চুৰ মোক কৰি দিছোঁ নহয় মোৰ মামুলি নহয় ডাইৰেক্ট লোকৰ ঘৰৰ ছোৱালী 9টা বজাত ভাত খাবলৈ মতা ছোৱালী মই আনি ডাইৰেক্ট আমাৰ ঘৰত
সঁচাই আমাক থৈ দিছোঁ। কিন্তু পিছত মানুহবিলাক কি হ'ল নাজানো, এতিয়া মোৰ মানুহজনী হৈ থাকিলে আৰু অঁ সেইবিলাকৰ মোক বেয়া পাই লাভ নাই, মই বেলেগ চোঁ নহয়, কিন্তু ছোৱালী চোহে ছোৱালী চোঁ এইটো কাৰণে কৰিছোঁ আৰু নকৰিলে উপায় নাই। আমাৰ নিচিনা থপৰা এনেকৈ ল'ৰালে ক'ত থৰি ধুনীয়া চলি আহিব, সেইকাৰণে যিজনী পাইছোঁ আৰু সেই উঠাই দিছোঁ। মই মোক চুমি কথা কৈছোঁ আৰু অঁ বাকী গধূলি আহিলে জোনবাইত ওলালে, এই দি জোনবাই গধূলি হোৱা নাই, হ'ব আৰু জোনবাই ওলালে। গতিকে আজিলৈ ইমানেই আৰু কাইলৈ আকৌ এনেকুৱা ফকতীয়া ভিডিঅ' এটা লৈ আহিম আৰু বেলেগটো নাই একো দেই। এই ভিডিঅ'কে যদি চাই ভাল পাইছে আৰু তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অঁ আহোঁ আৰু আজিলৈ ইমানতে, বাই বাই।